আজি মই আপোনালোকক ফাৰ্টিলিটি বিষয়ে দুটামান টিপছ দিবলৈ আহিছোঁ। যিসকল মহিলাৰ ল' AMHৰ কাৰণে সন্তান ধাৰণ কৰাত অসুবিধা হয় তেওঁলোকৰ কাৰণে এই টিপছকেইটাই যথেষ্ট পৰিমাণে অৰিহণা যোগাব বুলি আশা কৰিছোঁ। AMH হৈছে এনে এটা মাপকাঠি যিয়ে মহিলাৰ শৰীৰত অণ্ডাশয়ত থকা ডিম্বাণুৰ পৰিমাণৰ বিষয়ে আমাক জনায়। বয়স বৃদ্ধিৰ লগে লগে এই AMHৰ পৰিমাণটো কমি আহে। সকলো মহিলাৰে জন্মগতভাৱে ডিম্বাশয়ত ডিম্বাণুৰ পৰিমাণ নিৰ্দিষ্ট হৈ আহে। তাৰে কিছুমানৰ ক্ষেত্ৰত কেতিয়াবা অকণমান হিনদেৰি হয়। বহুতো মহিলা বা কম বয়সীয়া ছোৱালীৰ ক্ষেত্ৰতো কেতিয়াবা দেখা যায় যে ল' AMH থাকে। ল' AMH হ'লেই প্ৰজনন ক্ষমতাৰ ইতি নহয়। ল' AMH থাকিলে অণ্ডাশয়ত ডিম্বাণুৰ পৰিমাণ কম থাকে আৰু কোৱালিটিবিলাকো অলপমান কম্প্ৰমাইজড হ'ব পাৰে। কিন্তু কিছুমান উপায়েৰে যে যিখিনি অৱশিষ্ট ডিম্বাশয়ত আছে সেই ডিম্বাণুবিলাকৰ গুণগত মানদণ্ড উন্নত কৰিব পৰা যায় আৰু তাৰ পৰাও প্ৰেগনেঞ্চি সম্ভৱ হয়। যিসকল মহিলাৰ AMH ল' তেওঁলোকে তেওঁলোকৰ জীৱন ধাৰণৰ শৈলী চেঞ্জ কৰি আৰু খাদ্যাভ্যাস সলনি কৰি তেওঁলোকৰ ডিম্বাশয়ত মজুত থকা ডিম্বাণুৰ গুণগত মানদণ্ড উন্নত কৰিব পাৰে। সন্তুলিত জীৱনশৈলী আৰু সুষম খাদ্যাভ্যাস এই দুয়োটাৰ জৰিয়তে বহুখিনি উপকৃত হ'ব পাৰে। তাৰোপৰি ভিটামিন জাতীয় কিছুমান ঔষধ আছে যিয়ে ডিম্বাশয়ত থকা অৱশিষ্ট ডিম্বাণুবিলাকৰ গুণগত মানদণ্ড উন্নত কৰিব পাৰে। গতিকে আপোনাৰ যদি AMH কমি আহিছে তেনেহ'লে আপোনাৰ ডিম্বাশয়ত থকা অৱশিষ্ট থকা ডিম্বাণুবিলাকৰ কোৱালিটি অৰ্থাৎ গুণগত মানদণ্ড কৰিবৰ কাৰণে আজিয়েই আপুনি আপোনাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস সলনি কৰক। আমি আমাৰ শৰীৰত থকা ডিম্বাশয়ত থকা ডিম্বাণুবিলাক বাহিৰৰ পৰা নতুনকৈ সোমোৱাই দিব বা বৃদ্ধি কৰিব নোৱাৰোঁ, কিন্তু এই ডিম্বাণুবিলাকৰ গুণগত মানদণ্ড উন্নত কৰিবৰ কাৰণে নিশ্চয়কৈ চেষ্টা কৰিব পাৰোঁ। ধন্যবাদ।